ঐ ৰিংকি, মই তোক বহুত ভাল পাওঁ। নাই, মই কিন্তু তোক অকণো ভাল নাপাওঁ। মই তোৰ কাৰণে পাগল অ'। নাই নাই, মই তথাপিও তোক ভাল নাপাওঁ। মই তোৰ কাৰণে যিকোনো কাম কৰিব পাৰোঁ অ'। কৰিলেও তই যিকোনো কাম কৰিলেও নকৰিলেও মই তোক ভাল নাপাওঁ। তই আকৌ এইবেলি লাষ্টবাৰৰ কাৰণে ভাবি চাচোন, কিজানি তোৰ মনটো চেঞ্জ হৈয়ে যায়। মই একো ভাবিবলৈ আৰু বেলেগকৈ নাই, মই তোক ভাবি চিন্তিয়ে কথাটো কৈছোঁ। তই মোক আৰু দিগদাৰ দি নাথাকিবি। হ'ব বাৰু, ঠিক আছে। মোৰ কিন্তু হ'লে আইফোন, DSLR, KTM সেইবোৰ চব আছে। ভাবিছিলোঁ KTMতে উঠাই তোক মই ডেটত লৈ যাম, DSLRত ফটোও মাৰি দিম, আইফোন এটাও গিফ্ট কৰিম। হ'ব বাৰু, তই ভাল নাপাৱই যেতিয়া আৰু মইনো কি কৰিম আৰু। হ'ব বাৰু। কি? তই ইমানবোৰ কথা ভাবিছিলি? তইতো মই আগতেও ক'ব পাৰ ন সেইকেইটা কথা, তেতিয়া ইমানবোৰ কথা নক'লেও হয়। তোক মই ক'ম বুলি ভাবিয়ে আছিলোঁ কথাটো, কিন্তু ক'বলৈ অলপ আৰু ভয়ে লাগিছিলে জান। তোকতো মই বহুত আগৰে পৰাই পচন্দ কৰোঁ। তোক মই বহুত ভাল পাওঁ জান। আই লাভ ইউ। আমি পিছে ডেটত কেতিয়া যাম জান? ছাবস্ক্ৰাইব।